Hello everyone, Assalamualaikum. Welcome back to my YouTube channel Masma Mehzabin. Akha kor apnalok hokolu bhale ase aru moi bhale asu. So aji moi goi asu Mind Power Academy jitu Silpukuri hoy. Tate faiti ejonor admission dibo lage. Coaching or karone NEET. So tate jam first tate jam aru kot jam apnaloke video last loke sai thakibo. So etia ami ulalu aru bahirot iman rod najanu aji obostha ki hobo. So etia ami helmet logai lolu aru ami te goi asu. Bisa aja sih. Ketika kami narengi main bazar khonot asu. Narengi pora Mind Power Academy. আৰু কি কম গাছ আজিকালি জতে ততে গুৱাহাটীৰ জতে ততে ট্ৰেফিক হৈ থাকে আৰু যিখিনি মেন পইণ্ট আছে যেনেকুৱা জু ৰোড তাৰপিছত নুনমাটি আৰু মালিগাঁও তাৰপিছত জিএছ ৰোড আৰু এই যিখন হেৰি আছে বেলতলা বাজাৰ হৈ বশিষ্ঠ যোৱা যিটো ৰাস্তা সেইটোতো আৰু ক'বই নালাগে ইমান ট্ৰেফিক থাকে আগুৱাব নোৱাৰি নাজানো গুৱাহাটীৰ এই ট্ৰেফিক এই প্ৰবলেমটো কেতিয়া সলভ হ'ব ফাইনেলি আমি মাইণ্ড পাৱাৰ একাডেমীখন পাই গ'লোঁ ইয়াতে IAS একাডেমীখনো আছে চাণক্য আৰু ইয়াতে এইটো ৰাস্তাৰে পাৰ হ'ব নোৱাৰোঁ আগতে এটা ডিভাইডাৰ আছে হিটোৰে হিটোলে পাৰ হৈ যাব লাগিব এইখন মাইণ্ড পাৱাৰ একাডেমী বিল্ডিংখন এইখন ফাইনেলি আহি পালোঁ আৰু ইমান ট্ৰেফিক আছিলে কি ক'ম এতিয়া সেই মাইণ্ড পাৱাৰৰ সেই বিল্ডিঙৰ তলত আছোঁ মানে ইয়াতে গাড়ী পাৰ্কিং কৰিব আহিছোঁ এতিয়া আমি যাম ওপৰলৈ মাইণ্ড পাৱাৰ একাডেমীখন ইয়াতে 3rd ফ্ল'ৰত হয় ইয়াতে অনলি নিট কোচিং হয় নিটৰ কাৰণে আমাৰ এখেত মানে মোৰ হাজবেণ্ড আগতে ইয়াতে কোচিং কৰিছিলে 1 ইয়াৰ 2017 to 18 বেটছ আছিলে আৰু ওপৰত আমাৰ যেতিয়া কোচিং কৰি আছিলে ইয়াত তেতিয়া এই একাডেমীখনত তেতিয়া এজন ফেমাছ ছাৰ আছিলে ফিজিক্সৰ নাছিৰ ছাৰৰ নামটো আমাৰ তাৰ লগত মিলে ফাইনেলি একাডেমীখনৰ অফিসখন পালোঁ ইয়াতে আমি এতিয়া বহি আছোঁ হি ভিতৰত আছে কথা পাতি আছে এডমিশ্যনৰ কাৰণে আৰু যে মই নাছিৰ ছাৰৰ কথা কৈ আছিলোঁ নাছিৰ ছাৰে যোৱা বছৰ কোভিডৰ সময়ত ঢুকালে ছাৰে শেষ মুহূৰ্তলৈকে ষ্টুডেণ্টৰ কথাই ভাবি গৈছিল ছাৰে য'তে নাথাকক কিয় ছাৰক আল্লাহ তাল্লাই বেহেস্ত নচিব কৰে ইয়াৰে কামনা কৰিলোঁ ছাৰে বহুত এজন ভাল মানুহ আছিলে
এডমিশ্যন লোৱা হৈ গ'ল ফাইনেলি আৰু ইয়াৰ পৰা একাডেমিৰ পৰা কেইখনমান কিতাপ দিছে মানে পঢ়িবৰ কাৰণে তাক ভাইটিক এতিয়াৰ পৰা আৰু মোবাইল ইউজ কৰা বন্ধ অকমান কমাব লাগিব আৰু বহুত বেছি পঢ়িব লাগিব তাৰ ইয়াৰ পৰা ওলাই এতিয়া আমি গৈ আছো আৰু যিসকলে নিট কোচিং কৰিব খোজে তেওঁলোকে ইয়াতে এডমিশ্যন ল'ব পাৰিব বহুত ভাল হয় একাডেমিখন মোৰ ভাল লাগিলে একাডেমিখন ফাইনেলি তাৰ এডমিশ্যন হৈ গ'ল এতিয়া তাৰ পঢ়া আৰম্ভ হ'ব আৰু ইয়াৰ পৰা এতিয়া গৈ যাম আপোনালোকে চাই থাকিব আমি গাড়ীখিনি ইয়াতে ৰাখি গ'লো এতিয়া অলপ খাটিংছত যাম ই এটা বোলে পাৰ্চ লয় পালে এইখন খাটিংছৰ শ্ব'ৰুমছ হয় যাই চাওঁ বলক ইয়াতে আহিলোঁ বাট চালোঁ বাট পচন্দ নহ'ল নাইও সেনেকুৱা ভাল আৰু ৰাস্তাৰ সিটো চাইডে এটা বাটাৰ শ্ব'ৰুম আছে চ' সেইখনত গৈ চাওঁ ৱালেট পাওঁ নেকি পাৰ্চ বাটাত আহিছিলোঁ এটা ৱালেট ল'ব বাট এটা হেৰি লৈ ল'লোঁ শ্ব'জ তাৰ কাৰণে ই মানে কলেজ ষ্টাৰ্ট হ'ব আগষ্টৰ পৰা সেইটো কাৰণে এটা শ্বুজ ল'লে ব্লেক কলেজত ব্লেক শ্বুজ লাগে বাটাৰ শ্ব'ৰুমৰ পৰা ওলাই আমি য'ত গাড়ী পাৰ্কিং কৰিছিলোঁ তাতে আহিলোঁ এতিয়া আমি তাৰ পৰা ওলাই কেনে এতিয়া গৈ আছোঁ চিটি চেণ্টাৰলৈ চিটি চেণ্টাৰত ঘূৰি থাকোঁতে হঠাতে মন গ'ল কিশোৰ দাৰ লাষ্ট মুভি যিখন আছিলে ৰিলিজ কৰিছিলে এই দাদা তুমি দুষ্টবৰ এইখন চাওঁ কেনেকুৱা হৈছে চাই লওঁ এতিয়া ইহঁতে ইয়াৰ পৰা টিকেট লৈ আছে আৰু মুভিখন চাবৰ কাৰণে এতিয়া ভিতৰলৈ গৈ আছোঁ আৰু এয়া মোৰ খোৱা বস্তু হাতত মুভিখন চাই পেলাই তাৰ পৰা ওলাই আহিলোঁ আমি এতিয়া আমি চিটি চেণ্টাৰৰ পৰা একদম বাহিৰত ওলালোঁ আৰু দাদা তুমি দুষ্টবৰ এই মুভিখন কিশোৰ দাৰ লাষ্ট মুভি আছিলে আৰু সকলোৱে কিশোৰ দাক চিনিয়ে পায় ফেমাছ আছিলে অসমৰ এক্টৰ আৰু আপোনালোকে চাগে গমে পাইছে কিশোৰ দা কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছিলে মুম্বাইত হেডমিছক আৰু বহুত ভাল এক্টৰ আছিলে তেখেতে জীয়াই থাকিলে বহুত আগুৱাই যাব পাৰিলে হয় আৰু যিখন মুভি চালোঁ দাদা তুমি দুষ্টবৰ এই মুভিখন বহুত ভাল হৈছিলে মিছ কৰোঁ তেখেতক বহুত বেছি মিছ কৰোঁ আৰু আমাৰ অসমীয়া চলচ্চিত্ৰৰ কিশোৰ দাৰ বিয়োগে অসমীয়া চলচ্চিত্ৰৰ অপূৰণীয় ক্ষতি হৈ গ'ল প্ৰাৰ্থনা কৰোঁ যাতে কিশোৰ দা য'তে নাথাকক ভালে থাকক কুশলে থাকক
গোটেই দিনটো ঘূৰি ফুৰিলোঁ আজি অকণমান ভোক লাগিছে এতিয়া অলপ কিবা খাই লওঁ ইয়াত মোৰ ফেভৰেট প্লেচ হয় বিৰিয়ানী সেইখন এতিয়া বিৰিয়ানী হাতৰ পৰা ওলাই কেনে এতিয়া অকণমান বজাৰ পিনে যে গৈ আছোঁ অকণমান বজাৰ কৰিবলগীয়া আছে ইয়াতে বজাৰ কৰা হৈ গ'ল এতিয়া আমি ৰুমৰ পিনে গৈ আছোঁ এয়া আমি ৰুম পালোঁয়ে আৰু ফাইনালি ৰুম আহি পালোঁ আৰু বহুত গৰম লাগিছে So guys, video to কেনেকুৱা পালে আপোনালোকে প্লিজ মোক কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু প্লিজ লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব যোনে মোৰ চেনেলত নিউ হয় আৰু প্লিজ 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 যিমান পাৰে সিমান শেয়াৰ কৰিব আশা কৰোঁ আপোনালোকে সকলোৱে বহুত 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 মৰম দিব আৰু নেক্সট ভিডিঅ' আকৌ অতি সোনকালে লৈ আহিম সো আজিলৈকে আল্লাহ হাফিজ বাই বাই টেক কেয়াৰ